হাই এভৰিৱান ৰাতিপুৱাই পাকঘৰলৈ সোমাই আহি বনাবলৈ লৈছোঁ ৰুটি আটাখিনিৰ ওপৰত গৰম পানী দি খচি ল'লোঁ আৰু খচি লৈ গোল গোলকৈ বেলি লৈছোঁ তাৰপাছত লগতে আকৌ মই ৰুটিকেইটা সেকিও ল'লোঁ ৰুটিকেইটা সেকি হোৱাৰ পাছতে খাবলৈ বহিছোঁ আৰু গৰমে গৰমে খাই লৈছোঁ মানে ঠাণ্ডা দিনত গৰমে গৰমে খালেহে বেছি টেষ্ট পোৱা যায় সেয়ে এতিয়া খাই লৈছোঁ আৰু খাই উঠি এতিয়া মই আহিছোঁ বাহিৰত মানে ৰ'দ ল'বৰ কাৰণে আহিছোঁ ইমান ভিতৰত ঠাণ্ডা লাগিছে আৰু মোৰ লগত ৰ'দ ল'বলৈ কোন আহিছে চাওক এইটো দেখিছেনে আমাৰ ঘৰৰ সৰুটো বুলি এটা কাৰণে কৈছো আমাৰ ঘৰত যেটা মেকুৰী আছে আটাইকেইটা মেকুৰীতকে ইয়ে সৰু চবতকে ইয়াক এতিয়া মই ট্ৰেইনিং দিম ৰ'ব কিহৰ ট্ৰেইনিং দেখাই আছো শাকৰ গছত বগোৱা আৰু গছৰ ডালত বগোৱাৰ ট্ৰেইনিং দি আছো আৰু সিও মোৰ পৰা কি ধুনীয়াকে ট্ৰেইনিং লৈছে দেখিছেনে তাৰ লগতে অলপ সময় খেলি মানে অলপ সময় টাইম পাছ কৰি খুব ভাল লাগিলে আৰু এতিয়া আহি গলো পাকঘৰলৈ সোমাই আহি পাচলিৰ ভাজি এখন কাটি ললো আৰু চিকেন আলু দি বনাম পিয়াজো কাটি ললো মানে দিনৰ কাৰণে বনাম গোটেই বস্তুখিনি ৰেডি কৰি এতিয়া মই বনাবলৈ আৰম্ভ কৰিছো পিয়াজ ভাজি আছো ভাজিখিনি পাতিবৰ কাৰণে পাচলিখিনি ধুই ভাজি লোৱা পিয়াজখিনিৰ ওপৰত দি দিলো আৰু ভাজিখিনি পাতি দিলো আৰু অন্য এখন কেৰাহীত মই পিয়াজখিনি ভাজি আছো চিকেনখিনি পাতিবৰ কাৰণে আৰু লগতে দেখিছেনে চিকেনখিনিও পাতি দিলো অলপ সময় চিকেনখিনি তেলত ভাজি লোৱাৰ পাছত আলুকিডোখৰ দি দিলো আৰু এতিয়া মোৰ দুয়োখন ভাজি চব্জি পতা হৈ গ'ল আৰু এতিয়া বনাবলৈ লৈছো চাহ অকমান আব্বাহঁতৰ কাৰণে চাহখিনি হৈ যোৱাৰ পাছত এতিয়া লৈছো মাছ দুডোখৰ ভাজিবৰ কাৰণে দুইডোখৰ ৰঙাকে ভাজি লৈছো আজি মানে মাছৰ হনা বনাম সেইকাৰণে ভাজি লৈছো আৰু কাটি থোৱা পিয়াজ আৰু পিয়াজ পাতৰ ওপৰতে মাছ কেইডোখৰ দি দিছো লগতে অকমান জলকীয়া আৰু অকমান কেঁচা মিঠাতেল আৰু চাওকচোন আমাৰ মাছৰ হনা ৰেডি পাচলিৰ ভাজিখিনি হৈ যোৱাৰ পাছত তাৰ ওপৰতে পিয়াজ পাত অলপমান কাটি দি দিছো আৰু এইফালে চিকেনখিনিও হৈ গ'ল আৰু সকলোখিনি বনোৱা হৈ গ'ল যিহেতু এতিয়া মই ভাতটো খাই লওঁ খাই উঠি আপোনালোকক আকৌ লগ পাই আছো আকৌ আবেলি মোৰ নুফুলা ফুলখিনিত পানী দিবলৈ আহিছো এইখন ফুলনিৰ মালিনীজনী একেবাৰে বেয়া ইহঁতক খাবলৈ নিদিয়ে ইহঁতৰ যতন নলয় কেনেকে ফুল ফুলিব আৰু এতিয়া মই পানী দি দিছো মানে ভিডিঅ'টোত দেখাবৰ কাৰণে আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ আহিছো বাই